নমস্কাৰ বন্ধু বান্ধৱীসকল চাকৰিলাগে.com চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন জব নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ৰিসেন্টলি অইল ইণ্ডিয়া লিমিটেডে জুনিয়ৰ অফিচ এছিষ্টেণ্ট গ্ৰেড 3 পদৰ নিযুক্তিৰ বাবে এটা চাকৰি নটিফিকেশ্যন মুকলি কৰিছে। এই চাকৰিৰ বাবে অসমৰ যিকোনো জিলাৰ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। এই চাকৰিৰ বিভিন্ন তথ্য যেনে পদৰ সংখ্যা, শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা, সিলেকশ্যন প্ৰচেছ, প্ৰয়োজনীয় ডকুমেণ্ট আদিৰ বিষয়ে সম্পূৰ্ণকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই চাকৰিৰ বাবে পদৰ নাম হৈছে জুনিয়ৰ অফিচ এছিষ্টেণ্ট আৰু ইয়াৰ দৰমহা স্কেল 26,600 পৰা 90,000 লগতে অন্যান্য সুবিধাও আছে। দৰমহাৰ লগত EPF, মেডিকেল সুবিধা, লিভ ট্ৰেভেল কনচেশ্যন আদিও পাব। এই চাকৰিটোৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা হৈছে প্ৰাৰ্থীসকল আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমত 12 পাছ হ'ব লাগিব আৰু লগতে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা কমেও 6 মাহৰ কম্পিউটাৰ এপ্লিকেশ্যন ডিপ্ল'মা বা চাৰ্টিফিকেট থাকিব লাগিব আৰু MS Word, MS Excel, MS PowerPoint আদি চলাব জানিব লাগিব। চাকৰিটোৰ মুঠ পদৰ সংখ্যা হৈছে 10টা আৰু তাৰে ভিতৰত SCৰ বাবে 2টা, OBCৰ বাবে 2টা, EWSৰ বাবে 1টা আৰু আনৰিজাৰ্ভৰ বাবে 5টা ৰিজাৰ্ভেশ্যন থাকিব। এই চাকৰিটোৰ বাবে প্ৰয়োজনীয় বয়সৰ সীমা মিনিমাম 18 বছৰৰ পৰা জেনেৰেলৰ বাবে 30 বছৰলৈকে, SCৰ বাবে 35 বছৰলৈকে, STৰ বাবে 30 বছৰলৈকে আৰু OBCৰ বাবে 33 বছৰলৈকে থাকিব। এই চাকৰিটোৰ বাবে সিলেকশ্যন প্ৰচেছত প্ৰথমে এটা কম্পিউটাৰ বেছ টেষ্ট হ'ব। ইয়াৰ প্ৰশ্নবোৰ মাল্টিপল চইচ ধৰণৰ হ'ব আৰু ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকিব। কোৱালিফাইং মাৰ্কছ UR, OBC, EWS, STৰ বাবে 50% লাগিব আৰু SC and PWBDৰ কাৰণে 40% হ'ব লাগিব। এক্সামৰ চিলেবাছত ছেকশ্যন 8 ইংলিছ লেংগুৱেজ প্লাছ জেনেৰেল নলেজ প্লাছ অইল ইণ্ডিয়া লিমিটেডৰ বিষয়ে 20% আহিব। ছেকশ্যন বিত ৰিজনিং, নিউমেৰিকেল এবিলিটি, মেণ্টেল এবিলিটিৰ বিষয়ে 20% আহিব আৰু ছেকশ্যন চিত ৰিলিভেণ্ট টেকনিকেল নলেজৰ ওপৰত 60% আহিব। কম্পিউটাৰ বেছ টেষ্টৰ বাবে সময় 2 ঘণ্টা দিয়া হ'ব আৰু এই টেষ্টটো ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে হ'ব। এই চাকৰিটোৰ আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰবিলাক হ'ল ডেট অফ বাৰ্থ প্ৰুফৰ বাবে 10th এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট লাগিব, 12 পাছৰ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট লাগিব, কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, OBCৰ NCL চাৰ্টিফিকেট লাগিব, EWS চাৰ্টিফিকেট লাগিব, ডিজেবিলিটিৰ চাৰ্টিফিকেট আদি লাগিব। চাকৰিটোৰ বাবে আবেদন মাচুল জেনেৰেল এণ্ড OBCৰ বাবে 200 টকা প্লাছ GST প্লাছ বেংক চাৰ্জ লাগিব আৰু SC, ST, EWS, PWBD এক্স ছাৰ্ভিচমেণ্টৰ বাবে ফ্ৰী থাকিব। এই চাকৰিটোৰ বাবে আবেদন সম্পূৰ্ণৰূপে অনলাইন হ'ব। আবেদন কৰিবলৈ প্ৰথমে oilindia.com ৱেবছাইটত গৈ হোম মেনুত থকা কেৰিয়াৰ এট অইলত ক্লিক কৰি কাৰেণ্ট অপেনিঙত যাব লাগিব। তাতে আপোনালোকে এই নটিফিকেশ্যনটো পাব। ইয়াৰ লগতে এপ্লাই নাও বুলি এটা অপশ্যন থাকিব, তাত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 8 আগষ্টৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 8 ছেপ্টেম্বৰৰ ৰাতি 11:59 ভিডিঅ'টো যদি ইনফৰ্মেটিভ যেন লাগিলে তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু যদি কিবা এক্সট্ৰা ইনফৰ্মেশ্যন বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। এনেদৰে নতুন নতুন জব নটিফিকেশ্যন পাই থাকিবলৈ আমাৰ চাকৰিলাগে.com চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, নটিফিকেশ্যন অন ৰাখক। ধন্যবাদ। জয় আই অসম।